new vlog. My horse is my neck. Esa. Aro amar biur karena kapur tuh esa dah hoga. Guys. Ai sa. Dah. Eta pani. Guys. Motor chলি আছে guys আমাৰ শাক ফাৱাই না তে ফাইলম guys নমো শাক ফাইলো guys हेलो एवरीवन बाबू ভিডিও আৰম্ভ কৰিছে এনেকৈ আছে মোৰ মানে কি আজি 2 দিন হল গাৰ আকৌ উহালত কষ্ট পাই আছো হে হুৰি এজনক মাতি আনিছো কাখৰে কাপোৰ নি ধোৱাৰ কাৰণে আৰু এই মকৰাজাল গুছাই নাই তাক বতৰটো বেয়া কুলিয়ে দি আছে আৰু বিহুৰ কাৰণে 3 দিন আছে এই 3 দিনৰ কাপোৰ শুকাই নুখাই না জানো সবে ধুইছে কেনে ধলো মানে কি বাচ্চাটো মানে কি মাইনাক ৰাখা মানুহ নাই কি বাবুজি নৰে ৰাখতে তাই যে ঠেডাং আদি আছে মাৰো বেমাৰ মানে প্ৰবলেম হৈ আছে আমাৰ কি কম আৰু এই হুৰি কিবাটো বিহুলি আকৌ আয়োজন কৰা নাই বাৰু এতিয়ালৈকে কি হয় কি নাজানো মেডিকেলে যাব লগা হয় এই খুৱাই আছো আৰু বাকি আইখুৰিৰ লগত কাপোৰ নি মেললে আৰু অলপমান সাফা কৰো সাফা মানে পূজা কৰি সাফা কৰিছিলো কিন্তু অলপমান মকৰাজাল হৈছে ইনি খাই দাও আৰু এই তা ভিডিও এনি চাব কি ভিডিও শু মা ভিডিও কৰিছে গমে পোৱা নাই কাপোৰ ধুই আছো কাপোৰ মই ধোৱা নাই বাৰু মই মেলি দি আছো এই কাপোৰ মেলি দিছো কোনদিনা হুৱা পাত্তা নাই নে বিহুৰ পিছতে কাপোৰ হুৱা পাত্তা নাই আৰু এ যা একেবাৰে কুঁৱলী হাৱাই নাই যে 12টাই বাজে 3 দিন মান লাগবে কাপোৰ ধোৱাতে বিহু পাৰ হৈ যাব এইবাৰ মান উপায় নাই আরে মানে দিয়ে দিয়ে ফৰা কাম কৰাটা নহলে কি হয় না ৰাইজৰ কাম হলে মই চাগে বাকি আছো কাম কৰবে ওপৰ হাৱাই নাই বডি কাম ঘৰ গিলা মকৰাজাল হাৰবে আছে গডৰেজ আলমাৰি সালমাৰি গিলা মুছপে আছে এইখিনি কৰো যেটো বেমাৰ কৰবে পাৱা নাই কৰিম আৰু কাপোৰনি মেলি দেও কিমান দিন লাগে পাত্তাটো নায়ে পিঠা লাৰু কথা ভাবাই নাই কেইটা মেক্সি পিন্ধি চাকচোন দুটা মেক্সি এই পিন্ধছো ইমান কুঁৱলী দি আছে কুঁৱলী এতিয়া ৰ'দতটো মোক দেখাই নাই আজি 3 দিন মানে হ'ল যেটো অকলহৰীয়া মানুহ সবৰে চাগে এনেকুৱা হৈছে কমেন্ট কৰিবচোন আজি কোনে কাপোৰ দিছে বিহু কেলি মেটো 3 দিন আছে বিহু কেলিয়ে কাপোৰ খুৱাব আৰু বিহু দিনা কাপোৰ শুকা কাপোৰ লৈ গলে মানে কি শুকা কাপোৰ পাৰিবা লাগিব আৰু বিছনা এইদিন তা মানে বিছনা কাপোৰ নপৰা থাকিব লাগিব উপৰ সুপৰ হাৰবে আছে হিনি কৰিল আৰু বিহুৰ আগতীয়াকৈ শুভেচ্ছা থাকিল ভোগালী বিহুৰ পিঠা লাৰু বনালে দেখাম বাৰু পাৰো যদি বনাও আৰু ঘৰত চাম চাগে ঘৰত পিঠা লাৰু তাতে বনাই আনিম যেহেতু মাইনাক ৰাখাতে মানুহ নাই এই বাকি চাই ৰাখো ভিডিও কাপোৰ ধোৱা হৈ গ'ল আৰু এতিয়া আছে মকৰাজাল গুছাও গডৰেজৰ উপৰ সুপৰ হাৱাই নাই এনেকে আছে আৰু কাপোৰ চাকচো বিছনা এনে আছে আৰু কাপোৰ ধোৱাৰ পিছত আহি পেলাই মোৰ শাহু মা এই মাত্ৰ মাইনাক ৰাখে আৰু ফুটাটো থাকচোন মই মানে কিনা ফুটা মাৰিলে মাইনা উঠাই থৈ নে লিকুইডটো মাৰো তাই একদম মাৰাৰ লগে লগে মুচি দিলে অৱস্থা এনেকৈ আছে গা চা ধুলো বাৰু আৰু খা যোগাৰ কৰাই নাই আকৌ ৰাতি মই ভাত খোৱা নাই উশাহ লোৱাত অলপ কষ্ট পাই আছো আকৌ ৰ'দ দিয়া নাছিল অলপ পাঁচ ৰ'দ দিছে আৰু এতিয়া বাকি কাপোৰ ধোৱা হৈ গ'ল ইনি এতিয়া অলপ চাফা কৰো ফেন গিয়ান চাকচোন কেনে ধুলা ধুলা হৈছে কাৰণ হ'ল আমাৰ এইটো পাকা কৰা নাই ঢালাই যি সেচুক লৈ কিনে আৰু এটা বস্তু দেখাই আছে ৰ'ব এইয়া এই বান্ডুল চিপছ আচলতে খাব অনা চিপছ নহয় আমাৰ ঘৰৰ দোকানৰ চিপছ আমাৰ ঘৰৰ দোকানত থকা সৰু পাই থৈ গৈছি তাক মাইনাৰ পেম্পাছ হৈ গ'ল পেম্পাছ আনিব দিছিলোঁ মানে পাপাক যিহেতু আজি নাহে নাহো বুলি কোৱাৰ কাৰণে পেম্পাছ আনি আমাক দোকানত পঠাই দিলোঁ তাক সি গাড়ী দি নমাই থৈ গ'ল কাৰোবাৰ দোকানত দিব চাগে আমাৰ ঘৰৰ দোকানৰ চিপছ তাতে থলে দেখাব লগা বস্তু নহয় বাৰু এনেই ভাল লাগি গৈ চিপছ দেখা পালি বাবু ঘৰ যাম মোৰ কাৰণে খাব দোকানৰ না
ওপৰখিনি কাপোৰখিনি কাঢ়া কৰি দিম ৰ'ব বিছনাৰ চাফা কৰিছো ওপৰখিনি চাফা কৰিব আছে আৰু এই ঘৰটো চাফ অলপমান এনেকে দেখি দিছো গোটেই খেলি মেলি হেৰি কৰি নক'ব আৰু চাফা কৰি আছো চিধি লোৱাৰ পিছত দেখাম ৰ'বচোন মানুহৰ কাম বহুত মানে কাম বহুত সময়ো কম সেনেকুৱা হয় মানে বাচ্ছা লৈ থকা তাইকতো ল'বই লাগিব তাই যে আকৌ জানা হোৱা নাই খোজকাঢ়ি থাকিলে এতিয়া অলপমান হেৰি লয় এতিয়াতো তথ্য ডাঙৰ দিছে এতিয়া ভয় লাগে যেতিয়া এতিয়া থৈ যাব নোৱাৰিম মাবোৰ ৰাখিলে তাৰপিছত এতিয়া মায়ে অলপ ৰাখে মানে মই ওপৰখিনি খাই লৈ 1 বাজিয়ে গ'ল এতিয়া আকৌ দুপৰীয়া খানাও বনবা আছে এতিয়া আৰু পাপাকে ৰাখবো ওপৰখিনি ভাগৰ লাগিছে মানে উশাহটো লগত কথা এইবিলাক বস্তু আকৌ মোৰ হ'লে এনেকুৱা হৈ যায় এতিয়া ওপৰখিনি চাফা কৰি লওঁ ৰ'ব গ্লাছখনত মই উঠি আছোঁ ইফালে এই কাপোৰবিলাক এনেকে দি থৈছোঁ এই বেৰাত দিছোঁ সেইফালে বেৰাত এইফালে আৰু এই বৰমাই খাব আছে বগৰী আৰু জমাই দুটা মাই আৰু আমাৰ এইয়া মাইনাক লৈ আছে আৰু এইফালেও দিছোঁ কাপোৰ এনেকে Naini, क्या आंसी है? मुक्ता भेड़ी चु बाबू क्या लिखी हेलो स्कूल पे जाओ आता दी तेरा ये साइड ला खर्ची ले पे करा की है क्या माथे रो सोचा ओ माथे वो ना है চবখিনি কৰি এইবাৰ আছে গডৰেজটো চুইতে কিবা ৰঙা পৰি গৈছে গাটো আকৌ জ্বৰ আৰু গাটো কিবা বেয়া লাগি আছে উপায়তো নাই পিছবেলাকে আকৌ টেবলেট আনি কিনে খাব লাগিব অলপমান ৰ'দ দিছে বাৰু কাপোৰখিনি আনিব আছে আৰু এইটো গডৰেজটো এইখিনি চাফা কৰিলে ওপৰ সাৰা হ'ল বাৰু এইটো এটা মুচি লওঁ লৈ পৰহিলা ধুলা কৰি আছে এইখিনি যেটো হেনা কৈছে ঢালাই ঘৰ বহুত ধুলা হয় এইখিনি কৰি লওঁ ভাত খাই ললো তাকো শুৱাই ললো বাৰু শুৱাই কাপোৰ চেঞ্জ কৰি দিলো আজি গা ধুই দিয়া নাই বতৰটো ঠাণ্ডা নে মই অলপমান তামোল খাইছোঁ আজি বহুত দিনৰ মূৰত তামোল নাখাওঁৱেই এনে অলপ খালোঁ আৰু এয়া বাৰান্দাত থকা কাপোৰখিনি নিয়াওঁ নমা পৰি যাব চা মা গেল মা মানে হ'ল শাহু মাৰ কথা কৈছোঁ মা গেছি বাবুকো লৈ গেল মোক পিঠা গুড়াৰ কথা ক'বা আছে মানে কি মোৰে বেমাৰ উপায় নাই এইটো বছৰত দেওৰ পুৰি কিনে আহবা যদি বিয়া পাতে দুটা দেওৰ মিলি পেলাই কোনটো পাতে ঠিক নাই সৰুটো পাতে নে মাজুটো পাতে এতিয়াতো সিহঁতেই ফুৰিব মোৰ দাউৰি শিকিব নোৱাৰোঁ আৰু নননটো মানে পিঠা কৰিব নাজানে মায়েও পিঠা কৰিব নাজানে সেইকাৰণে মোক ক'বা আছে আৰু ময়ো বাৰু ইয়াতে পিঠা পুৰো তাতে চাগে পুৰি আনিম ৰাতিটো চাওঁ কি হয় গাটো ভাল নহয় সিমান ভাল নহ'লেওতো কাম কৰিবই লাগিব আগতে ছোৱালীতে গা বেয়া বুলি শুই আছিলোঁ এতিয়া তোৰ শুই থাকিব নোৱাৰোঁ যিহেতু দায়িত্ব আছে সেয়ে ৰ'দটো সেনেকৈ অলপমান দিলে আৰু ৰ'দ গেলে যে চকীখনো আনিবা আছে ধুই দিয়া বেছি কাপোৰখিনি কচাওঁ কচাই আনি আকৌ চিডিল কৰাটোৱে বহুত ডাঙৰ কথা মানে কি মিলে পৰ্দা লগ অলপ পৰ্দা বাৰু ভালকৈ সেনেকুৱা লগোৱা নাই এখন দুখন আছে আনিম সময় সুবিধা টকা সকলো মিলিব লাগিব চাৰিও লগতে সেই অভাৱ আমাৰ এতিয়া আনি কিনে আকৌ কাপোৰবিলাক মিলে থওঁ শুকাকেইখন আৰু নোখোৱাগিলা চকীত থৈ দিম এতিয়া বহাৰ ৰুমতে আৰু মাইনাৰ আমাৰ বাৰ্থডে আহি আছে মাঘৰ 6 তাৰিখ কি কৰোঁ কি নকৰোঁ দেখাই যাম বাৰু ডাঙৰকৈ চাগে ইমান আয়োজন কৰা নাযাব কাৰণ সকলোৱে
টকা পইচাৰ অলপ অভাৱ আমাৰ বুলি নহয় বহুত মানুহৰে এনেকুৱা অভাৱ হৈছে যেতিয়া লকডাউন দিয়াৰ পৰা বহুত মানুহ টকা পইচাৰ অভাৱ হৈ গৈছে ন গুড মৰ্ণিং আজি হৈছে নেক্সট ডে কালি মই ভিডিঅ' কৰা নগ'ল কাম বন কৰি উঠি এনেও গা বেমাৰ গধূলি একদম গা বেয়া সেইকাৰণে আৰু ভিডিঅ' নবনালোৱে মই আজি যিহেতু ঘৰত পিঠা উৰিব যাম এতিয়া ৰাতিপুৱা হৈছে কামখিনি কৰি লওঁৰে আৰু কাপোৰবোৰ গোটেই শুকোৱা নাই বোৱা ৰুমত চব থৈ দিছোঁ দেখাই আছোঁ কি ৰাখি দিছোঁ কাপোৰবিলাক একদম চব গোটেই এইখিনি আধা শুকোৱা কাপোৰ এইখিনি মেলি দি কিনে আকৌ ঘৰত পিঠা উৰিব যাম পোৱালীকেইটাৰো ঠাণ্ডা লাগিছে কেনেকৈ আছে বতৰ চাওকচোন কেনেকুৱা হৈছে কুঁৱলী কুঁৱলী আৰু অলপ অলপ বতাহ মাৰি আছে ফিৰফিৰিয়াকৈ ঠাণ্ডাটো বেছি লাগিছে আমি ডাঙৰবোৰে থাকিব পৰা নাই সৰু ছোৱালী আৰু বুঢ়া মানুহৰ কাৰণে আৰু সেই বাহিৰৰ পৰিৱেশ বেৰাখনত মই এনেকৈ চিৰা পলিথিন দিছোঁ কাৰণটো হ'ল মুৰ্গীকেইটা বাহিৰত যায় পুৱাতে দুদিনীয়া হৈ আছে যিহেতু মোৰ সময়ৰ সুবিধা মোবাইল ধৰাৰ মানুহৰ সুবিধা সেয়ে দুদিনীয়া কৰি যাই থাকোঁ সেইকাৰণে দেখাই যাম চব ৰাতিপুৱা মুখ ধুই গৰম পানী একমুখ খাওঁ এতিয়া দেখাবৰ কাৰণে নহয় দেই এইটো মই খাওঁৱে ছোৱালী দিনৰ পৰা আমাৰ ঘৰত চলি আহিছে আৰু ইয়াতো মই খাওঁ গৰম পানী কোনো নাখায় ৰাতিপুৱা উঠি গাখীৰ দিয়া চাহ মই কিন্তু ৰাতিপুৱা উঠি গৰম পানী তাৰপিছত লাল চাহ একাপ খাওঁ গাখীৰ দিয়া চাহৰ প্ৰতি মোৰ ইমান এটা ইণ্টাৰেষ্ট নাই আৰু ৰুমৰ ভিতৰত গৰমটো অলপ চাফা কৰিব আছিল বেছি মকৰা পৰা নাই অৱশ্যে অলপমান এনে বিহু বুলি দিলোঁ চাফা কৰি অলপমান ৰ'দ দিছে কাপোৰখিনি ওলাই দিলোঁ বাৰু বাহিৰত আৰু মাইনাক পাপাকে মই খুৱাই দিলোঁ পাপাকে ফুৰাব লৈ গ'ল ফুৰাব নিয়াতে এইখিনি কৰি গা মুখটো ধুওঁ যিহেতু পিঠা বনোৱা যাব আমি পিঠা পুৰি সিহঁতৰ ঘৰত গুলিহা চলি বুলি কওঁ আৰু আপোনালোকে কি কয় নাজানো গুলিহা চলি দিয়া যায় প্ৰথম পিঠাকেইখন গুলিহা চলিৰ কাৰণে থোৱা যায় লাড়ুকেইটা গুলিহা চলি তাৰপিছত নিয়াবাৰ কাৰণে থোৱা যায় মই ঘৰত পিঠা কৰিব যাম সেয়ে মুৰ্গাটো ধুই লওঁ ভাল নালাগে ন এই লেতেৰা কামবিলাক কৰি আছোঁ ভাল লাগে তেতিয়া পবিত্ৰ হৈ যাওঁ নিচিনা লাগে মুখটো ধুলি মুখটো কিবা নহ'লে গাটো ধুলে কিবা চাফা চাফা নালাগে বেমাৰ গৰম পানী কিন্তু মই ব্যৱহাৰ নকৰোঁ বেমাৰ হ'লে আৰু চাইনাছৰ প্ৰব্লেম আছে এলাৰ্জি চোলাটো খাবাই নোৱাৰোঁ বেছিভাগ চোলা নাই ঘৰতে যাওঁ আৰু মা পিঠা বনাব নাজানে পিঠা পুৰিব জানা নাজানা কথা নাই আচলতে সেইটো এটা নিজৰ মনৰ আগ্ৰহৰ কথা পিঠা পুৰাটো আচলতে হেৰি হয় মানে কি পিঠা যিকোনো কামেই হওক নিজে পাৰিম বুলি ভাবিলে কৰি ল'ব পাৰি কৰিব পাৰি আমাৰ হাতৰ ঘৰত মই মানে কি ছোৱালী অৱস্থাত মানে কি মোক ভাল পোৱাৰ পিছতে আঙুঠি পিন্ধাই দিছিল তেতিয়াৰ পৰা মই মাঘ বিহুৰ সময়ত পিঠা পুৰিব আহোঁ পিঠা পুৰি কিনে গুচি যাওঁ ভাবিছিলোঁ এইবাৰ পিঠা নপুৰোঁ কিন্তু কি ক'ম আৰু এইবাৰো যাব লাগিব যিকোনো হওক ক'লো দেখোন গা বেয়া হ'লে কোনে নবদাব ছোৱালীতে গা বেয়া বিচনাখনে বাগৰি পৰিলেও কোনো কথা নাছিল এতিয়া বোৱাৰী হ'লে কোনে বুজি পাব কোনো বুজি নাপায় যাবতো লাগিবই সেয়ে যাওঁ পিঠা পুৰিবৰ কাৰণে আৰু বিহু বুলি সেনেকুৱা মনটো ভাল নহয় হৈছে বিহু জাজৰ কৰাও নাই আমাৰো তেনেকুৱা এটা বিহু বুলি সেই নাই এতিয়া আৰু এই ঘৰ সোমাইছে আমাৰ আইতাই কালিৰ পৰা আজিৰ পৰা সেনেকৈ দেখাই নেদে মই ভাবোঁ কি মাইনাক ৰাখোঁ অলপমান কাম কৰিব পাৰিম নাহে সেয়ে এইখিনি কৰি লওঁ চাফা আৰু এতিয়া কাপোৰ কানি আনি যাব ওলালোঁ ঘৰত পিঠা পুৰিবৰ কাৰণে এয়া ওলাইছোঁ ঘৰ আহি পালোঁ আৰু যে পিঠা বনাত লাগোঁ এই মাইনা কাৰো তাতে নাথাকে কাকো চিনি নাপায় যাৱাত ভালনে মানুহখিনি সেইকাৰণে পিঠা বনবা আহি মাইনা মই আলচি দিছোঁ গাটো বেয়া নে মানে মায়ে দিছে নাৰিকল পিঠা দিবৰ কাৰণে নাৰিকল মিঠে দি কিনে বেছি পানী হ'লে পিঠাবিলাক ৰস দিলেও হৈ যায় মোৰ মোবাইলৰ নাৰিকল ভাজি আছে মায়ে নাৰিকল আৰু গুৰ মিঠৈ
চেনি দিয়া পিঠা নকৰো আমি গুৰ মিঠাই দি কিনে নাৰিকলৰ হেৰি পিঠা কৰো আৰু মায়ে পকালে বনাইছো মই লাড়ু বনোৱাই নাই বাইদেউ ঘৰত যাই কিনে বনাম আৰু এটা অলপমান জিৰাই লৈছো আজি কিমান টাইম লাগে পাত্তা নাই বনাই পেলাই আকৌ ৰাতিপুৱা যাব লাগিব কাম আছে ঘৰত কাপোৰ পাতি ৰাতিপুৱা লাগিব মিলাব লাগিব বহুত কাম আছে আৰু এয়া পাকঘৰত পিঠা বনাব লৈছোঁ অগ্নিদেৱতাক সেৱা কৰি যিহেতু আগতে তেখেতৰ কাৰণে আগবঢ়োৱা হয় ভেলাঘৰত সেইকাৰণে এই প্ৰথম পিঠাখন পুৰিছোঁ আৰু তেখেতক মনত কৰি আৰু মই মানে কি বাহঁতীয়া হয় কোনো সেই নকৰিব আৰু কমি নিদিব বাহঁতে দি চব কাম কৰোঁ সেই বাহঁতখন ভঙাও মই আগৰ ভিডিঅ'টোত কৈছিলোঁ যে এক্সিডেণ্ট হয় মোৰ বাহঁতো গলৰ হাদ্দিৰ পৰা হেৰি হৈছিল ভাঙি গৈছিল আৰু আমি চেনি দি পৰা নাই গুৰ মিঠাই দি নাৰিকল গুৰ মিঠাই দি পিঠা পুৰিছোঁ এইবাৰ প্ৰত্যেকবাৰে আমাৰ গুৰ মিঠাই দি পৰা যায় কিন্তু নাৰিকলৰ আৰু চেনিৰ পিঠাখিনি বগা হয় আৰু গুৰ মিঠাই বুলি অলপ ৰঙা ৰঙা পৰি থাকে সেয়ে পিঠা প্ৰথম পিঠাখন ভালেই উঠিছে আৰু পিঠাখিনি মোৰ ভঙা নাই আৰু মানে আৰু টাৱাখন চাওমিন বনোৱা টাৱা ডাঙৰ টাৱা পিঠাখিনি মানে বহুত ভাল হয় টাৱাখনত আৰু মোৰ পিঠাগিলা হাতা মানে চুটি চুটি নহয় আৰু দীঘল দীঘল পিঠা হয় মানুহটো দীঘল পিঠাও দীঘল আৰু এতিয়া কেইটা বাজে পাত্তা নাই 7টাৰ পৰা আৰম্ভ কৰিছোঁ পিঠা পুৰাত আৰু দ্বিতীয়খন পিঠা দিছোঁ আৰু পিঠা বনাই আছোঁ আৰু মাইনাক লৈ আছে পাপাকো আহিছে যাব ৰাতি কাৰণ মাইনা কাৰো তাত নাথাকেনে পাপাকৰ লগত বেছিকৈ থাকে মোক নালাগে পাপাক পালে সেয়ে আৰু এইকেইখন পিঠা হ'লে ভালেই হৈছে ভাঙা নাই যাতে ঘৰত আমাৰ পিঠা পুৰা নাই ইয়াৰ পৰা নিয়া হ'ব মাইনু থেৰো নিয়া হ'ব মাইনু মানে মোৰ ননন্ধেৰ আৰু ইয়াৰ লাইনত মোৰ মানুহটো আৰু উৎপল আৰু মানুহটোৰ বন্ধু মায়ে চাহ আৰু পিঠা দিছিল গাখীৰ দিয়া চাহ আৰু পিঠা গৰম গৰম পিঠা খাই আছে আৰু মই পিঠা পুৰিবৰ দিনা মই পিঠা নাখাওঁ অৱশ্যে মানে কি বস্তুটো লাৰি থকা যায় সেইটো বস্তু খাবৰ কাৰণে সেই অলপ সেই লাগে মানে কি খাব ইচ্ছা নাযায় সেইকাৰণে মই পিঠা বনাবৰ দিনা কোনোদিনে পিঠা চাহৰ লগত নাখাওঁৱেই আৰু চাহটো খোৱা নাযায় বাৰু মই সেনেকৈ চাহ বেছি নাখাওঁ সেয়ে আৰু আপোনালোকে পিঠা পুৰা হ'লনে ক'বচোন কমেণ্টত আৰু ভিডিঅ'টো কৰা 2 দিন পিছতে পায় কাৰণটো জানেই মোৰ জিঅ'ৰ নেটৱৰ্কতে নাপায় আৰু লগতে বাচ্ছা আছে নহয় এডিটিং কৰাওঁতে অলপমান দেৰি হয় সেয়ে আৰু চিলিণ্ডাৰটো বাছ ওলাই আছে সেয়ে মানুহজনে শলা মাৰি দিছে চিলিণ্ডাৰত কিবা এটা ধৰণ বাছ হ'লে ভয়ো লাগে চিলিণ্ডাৰ বাছ ওলাই থাকিলে লিক হৈছে নেকি সেয়ে আৰু পিঠাই ডলাত থৈছোঁ আৰু মায়ে আকৌ পিঠা গুচি মই আৰু দেখাব পাৰোঁ যে দেখাম মাৰ পিঠাকেইখন একেবাৰে চাইজ হোৱা নাই আৰু মায়ে একেবাৰে নাজানাৰ কাৰণ নাই আচলতে আগ্ৰহটো ডাঙৰ বস্তু এই আৰু মোৰ লগত মিতু খুৰী মানে সৰু মানে ডাঙৰটোক সৰু বুলি মাতো যিটো সৰু তাক মিতু বুলি মাতো তাই মোৰ লগত আছে ৰাতি কেলি আছে আৰু তাই বিচনাত যোৱাই নাই মোৰ কাষতে বহি আছে চকীখনত মোবাইল তাই ভিডিঅ' কৰি আছিল পিঠা পুৰা আধা পুৰাকৈ আকৌ মাইনাক খুৱাই আছোঁ খিচাৰি এতিয়া 8টা বাজি গ'ল যিমান যি নহওক সৰু ছোৱালী টোপনি মাৰিব নে খিচাৰিনি খুৱাই লওঁ বনাই লৈ আছোঁ মই ঘৰতে যিহেতু গেছটো সেই নাই গেছটোত পিঠা পুৰি থকা দিছে খাই লওঁ সময় দিব লাগে খাই লওঁ আমাৰ আকৌ বনাব লাগিব পিঠা পুৰা আৰু এই লাড়ু মিঠাই লাড়ু বনাই আছোঁ আৰু আজি ভিডিঅ'টো ভাল লাগে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব আজিলৈ বাই বাই